অসমবাসীক অভিনেতা যতীন বৰাই দিলে এটা ভাল খবৰ। অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ৰত্নাকৰ ৰাঘৱৰ পিছত এইবাৰ জে.বি. প্ৰডাকশ্যনে তৃতীয়খন ছবি নিৰ্মাণ কৰিবলৈ ওলাইছে। ছবিখন নিৰ্মাণৰ সময় আহিলে অভিনেতা যতীন বৰাই অসমবাসীক নিজেই জনাব। আৰু লগতে আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰিছে অভিনেতা যতীন বৰাই। এতিয়ালৈকে ছবিখনৰ নাম আমি জানিব পৰা নাই। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আজিৰ এই খবৰটো পাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। যদি আপুনি আমাৰ এই চেনেলটোত প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে এৰিলোঁ।